আজি ফাৰ্ষ্ট ভিডিঅ' বনোৱা আপোনাৰ এক্সপিৰিয়েঞ্চ কেনে? এক্সপিৰিয়েঞ্চ কেনে মানে কি কম, এটা ভয় লাগিছে, নাৰ্ভাছ। একো নাই লাহে লাহে আহি যাব। আহিব, আজি প্ৰথমবাৰ নহয় জানো, সেইকাৰণে অলপ বাই বাই, নমস্কাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এই কণমানি ইউটিউব চেনেলটোলৈ। আজি আকৌ এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু আমাৰ গাঁৱৰ আৰু এজনে মানে চেনেল এটা খুলিছে। তো ৰাজগড়লৈ যায় বোলে ভিডিঅ' বনাবলৈ। ৰাজগড়লৈ মানে আধা আধি আহিলোৱে, তো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই যিহেতু আগতে এটা ভিডিঅ' বনাই থোৱা আছে, সেইকাৰণে এনেই সৰুকৈ কণমানিকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ লগত আছে এইকেইজন। হাই কৈ দিয়া। এজন বিজি, এইজনে ভিডিঅ' বনাব। নমস্কাৰ নমস্কাৰ। নতুনকৈ চেনেল এটা খুলিছে গান্ধীজ ব্লগছ বুলি। বহুত ধুনীয়া পৰিৱেশ এটাৰ মাজৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু জেগাডোখৰ আপোনালোকক দেখাই আছোঁ। তো জেগাডোখৰ চাই লওক। আমি এই জেগাডোখৰত বহুত টাইম ৰ'লোঁ। তো এতিয়া এই জেগাডোখৰৰ পৰা যাবলৈ লৈছোঁ। এইপিনে ছাইডতে বাঁহৰ বহুত দীঘল দলং এখন আছে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ, মানে দেখামেই, চাই থাকিব বাঁহৰ দলংখন। এইপিনে আমাৰ পিলিং পালাংকৈ পিছপিনে এইবিলাক মানুহবিলাকে চব ঘূৰি ফুৰিছে, কি কৰি আছে কোনে ঠিকনা নাই। তো বাঁহৰ দলং চাওঁগৈ ব'লক, তাৰপৰা যাম ৰাজগড়লৈ। এইখন চাই লওক, পূৰা বাঁহৰ দলং, যিখন আপোনালোকক দেখাম বুলি কৈছিলোঁ। ইমান দীঘল দলং, এইখন নতুনখন বনাই আছে। এইখন আছে বাঁহৰ, মানে অহা যোৱা কৰিবৰ কাৰণে বনাই লৈছে। ইমান দীঘল হ'ব, বেছি আগলৈ নাযাওঁগৈ আৰু আপোনালোকক ইমানটোৱে দেখালোঁ। এইখন নদীখন চাই লওক। তো আমি আহি এতিয়া এডোখৰ জেগাত ৰ'লোহি। এইডোখৰ জেগা আপোনালোকক আগতেও দেখাইছোঁ, মানে এইডোখৰ ৰৈ বহুত ভাল লাগে, পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে, সেইকাৰণে আকৌ ৰ'লোহি। তো এইটো যাওক, জেগাডোখৰ গোটেই গছ। ইয়াত ফটো মাৰিবলৈও বহুত ভাল হয় আৰু পূৰা মজা লাগে ৰৈ, পূৰা ঠাণ্ডা লাগি আছে। ৰাস্তাত আহোঁতে পূৰা ৰ'দ, এতিয়া এইডোখৰত পূৰা ঠাণ্ডা। ইয়াত ৰৈ দুখনমান ফটো মাৰিলোঁ। মানে এইকেইজনে মাৰি দিছে, ফটো চটো মাৰিব নাজানে। মই ভালকৈ মাৰি দিব লাগে, মোক ভালকৈ এখনো ফটো মাৰি নিদিয়ে। তাৰপৰা এজনৰ কথাটো নকওঁগৈ, ভিডিঅ' বনাই ক'ত পালেগৈ ঠিকনা নাই। আজি প্ৰথম ভিডিঅ' বনাই এজন মানে ক'ত আপোনালোকে ধৰিবই নোৱাৰিব, ক'ত পালেগৈ। হৈছে নাই এইটো ভিডিঅ' বনাই? সেইজন আহি আছে। এতিয়া আমি আহি পালোহি আমাৰ গন্তব্য স্থান ৰাজগড়।
এই ওপৰলৈ যাবলৈ নিদিয়ে, ওপৰলৈ গৈ আপোনালোকক দেখাব নোৱাৰোঁ। এই ফিল্ডতে ৰলোহি, কিবা কিবি খাবলৈ লৈ আহিছিলোঁ, খালোঁ, মানে আপোনালোকক দেখাবই নাপালোঁ। এইকেইটা যিহে লগে লগে উলিয়াই মেলি ফালি চিলি খাই এয়া খাই আছে পুৰা। খালোঁ, তাৰপৰা টাইম লেপছ এটা বনালোঁ আপোনালোকৰ কাৰণে, টাইম লেপছটো দেখুৱাম। তো ইয়াত ৰৈ আছোঁ, বহুত ধুনীয়া পৰিৱেশ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিবলৈ লৈছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট, ছাবস্ক্ৰাইব সকলো কৰিবলৈ নাপাহৰিব। আৰু লাহে লাহে চেষ্টা কৰি আছোঁ আপোনালোকক সকলো দেখাবৰ কাৰণে, ভিডিঅ' বনাবলৈ ট্ৰাই কৰিবলৈ। সিজনে চিনেমেটিক শ্বট লৈ আছেগৈ গান্ধীজ ব্লগৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বাই বাই, বাই বাই। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো নবনাওঁ বুলিয়ে ভাবিছিলোঁ, বনাই দিলোঁ। আৰু আমাৰ চেনেলটো 300 ছাবস্ক্ৰাইবাৰ হৈ আছে। সকলোৱে যাতে ছাপোৰ্ট কৰি দিয়ে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু অতি সোনকালে 300 ছাবস্ক্ৰাইবাৰ হৈও যাতে 1K জল্দি হয় তাৰে কামনা কৰিলোঁ, যাতে তাৰ কাৰণে সকলোৱে ছাপোৰ্ট কৰিব।